নমস্কাৰ মই ডক্টৰ সমীপ দেৱ মই বঙাইগাঁৱৰ ল'ৰা মই বঙাইগাঁও মোৰ ঘৰ আৰু কাজলগাঁৱত মই আজিকালি এই কাজলগাঁৱত মই SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ ওচৰত মই এটা ক্লিনিক খুলিছোঁ যাৰ নাম হ'ল SD ক্লিনিক সেই ক্লিনিকখনত আমাৰ কিছুমান সুবিধা আছে ৰাইজৰ কাৰণে আমাৰ সুবিধা কিছুমান ৰাখিছোঁ যেনেকৈ মই পাৰ্চনেলি মই MBBS কৰাৰ পাছত MD কৰিছিলোঁ ডিব্ৰুগড়ৰ পৰা তাৰ পাছত মই কিছুমান দিন সময়তে 2-4 বছৰ দিল্লীত কাম কৰিছোঁ বিভিন্ন হস্পিটেলত ইমাৰ্জেন্সি সাৰ্ভিসত তাৰ পাছত মই ৰিটাৰ্ণ আহি ইয়াতে ডায়াবেটিছৰ ওপৰত বহুত কেইটামান কোৰ্স কৰিছোঁ বিভিন্ন জায়গাৰ পৰা তাৰে মাজত সবতকৈ সিগনিফিকেন্ট হ'ল মই ৰয়েল কলেজ অফ ফিজিচিয়ানৰ পৰা মই ডায়াবেটিছ কোৰ্সটো কমপ্লিট কৰিছোঁ আৰু ইয়াতে আমাৰ IDF ইণ্টাৰনেশ্যনেল ডায়াবেটিক ফেডাৰেশ্যনৰ আণ্ডাৰত মই টোটাল ইনষ্টিটিউট ইন্দোৰৰ পৰা ডায়াবেটিক কোৰ্স এটা কৰিছোঁ এডভান্স ডায়াবেটিক কোৰ্স নাও এতিয়া সদ্যহতে মই দুটা কোৰ্স আৰু কৰি আছোঁ তো ডায়াবেটিছৰ ওপৰত এটা বাৰ্মিংহাম চিটি ইউনিভাৰ্চিটি ইংলেণ্ডৰ পৰা আৰু এটা আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টৰ পাব্লিক হেল্থ ফাউণ্ডেশ্যনৰ এটা কোৰ্স মই কৰি আছোঁ তো মই কাজলগাঁও ইয়াতে মোৰ এই ক্লিনিকত কি সুবিধা আছে আমি মই আপোনালোকক অলপ জনাই দিব বিচাৰোঁ আমাৰ ইয়াতে ফাৰ্ষ্ট অফ অল আমাৰ ইয়াতে লেবৰেটৰী আছে যিটো মডাৰ্ণ লেবৰেটৰী একদম সেই মডাৰ্ণ লেবৰেটৰীটো যুক্ত আছে আজি বঙাইগাঁৱত লাইফ ফাৰ্মাত এক্সেল লেবৰেটৰীৰ লগত এই এক্সেল লেবৰেটৰীটোৰ স্বত্বাধিকাৰ ময়ে হয় এই লেবৰেটৰীটোত সকলো ধৰণৰ টেষ্ট যিমান টেষ্ট সম্ভৱ সব ধৰণৰ টেষ্ট ইয়াতে সম্পন্ন হয় কিছুমান টেষ্ট যদি যিটো খুব স্পেশাল টেষ্ট সেইবিলাকৰ কাৰণে আমি আমাৰ লগত লাল পেথৰ টাইআপ আছে তাতে আমি পঠাই দিওঁ আমাৰ ইয়াতে ECG হয় ইলেক্ট্ৰোকাৰ্ডিওগ্ৰাফিৰ কাৰণে আমি মেচিন ৰাখিছোঁ আমাৰ পেশেন্টৰ যি হাৰ্টৰ পেশেন্ট আহে আমি তাক ইলেক্ট্ৰোকাৰ্ডিওগ্ৰাফি কৰোঁ আৰু যিকোনো সুগাৰৰ ডায়াবেটিক পেশেন্ট আহিলে আমি লগে লগে তাৰ সুগাৰ চেক কৰাৰ বা ব্লাড গ্লুকোজ চেক কৰাৰ ব্যৱস্থা আমাৰ ওচৰত আছে আৰু আমাৰ ইয়াতে এটা অত্যাধুনিক ফাৰ্মেচী আছে য'ত সকলো ধৰণৰ মেডিচিন উপলব্ধ আছে আমাৰ ইয়াতে ফিউচাৰত আমি এক্সৰে আনি আছোঁ এক্সৰে মেচিন আনি আছোঁ যিটো কাজলগাঁৱৰ এই গ্ৰেটাৰ চিৰাং ডিষ্ট্ৰিক্টৰ মানুহৰ কাৰণে এটা বহুত হেল্পফুল বস্তু হ'ব কাৰণ মই লাষ্ট ইয়াৰ জুলাই মাহত ইয়াতে ক্লিনিকটো খোলাৰ পাছত মই দুটা তিনিটা বস্তু লক্ষ্য কৰিছোঁ এটা হ'ল ইয়াৰ মানুহবিলাক খুব সাধাৰণ মানুহ এই মানুহবিলাকৰ ইমান পইচা নাই এই মানুহবিলাক বঙাইগাঁও গ'লে বহুত হাৰাশাস্তি সন্মুখীন হয় আৰু মই এটা মোৰ দৃষ্টিভংগীত মই এটা বস্তু লক্ষ্য কৰিছোঁ যে ইয়াৰ যিসকল মানুহে কিবা এটা বেমাৰ হোৱাৰ পাছত খুব বহুত হয়তো এই বেমাৰটো আমাৰ দ্বাৰা চিকিৎসা সম্ভৱ নহ'ব আমি তেখেতসকলে নাজানে ক'ত যাব লাগে তেখেতসকলে বিভিন্ন জায়গাত গৈ বহুত পইচা তেখেতসকলে নষ্ট হয় তো আমাৰ ইয়াৰ পৰা আমি সেইটো ব্যৱস্থা কৰি আছোঁ যিসকল মানুহৰ কেঞ্চাৰ হৈছে যিসকল মানুহৰ কিবা নাৰ্ভৰ নিউৰলজিকেল প্ৰব্লেম হৈছে সেইসকল মানুহক আমাৰ ইয়াৰ পৰা বিভিন্ন ভাল চেণ্টাৰত পঠোৱাৰ ব্যৱস্থা আমি প্ৰপাৰলি যাতে তেখেতসকলে ট্ৰিটমেণ্ট পায় সেইটোৰ ব্যৱস্থা আমি কৰি আছোঁ আৰু মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ 20 বছৰত মই ডক্টৰ হৈছোঁ 2009 মই 20 বছৰ ধৰি এই ডক্টৰ হৈ আছোঁ আৰু মই 20 বছৰ ধৰি মোৰ এটা এক্সপিৰিয়েঞ্চ হৈছে মই ইয়াতে এজ এ চিনিয়ৰ জেনেৰেল ফিজিচিয়ান আৰু ডায়াবেটিছ স্পেচিয়েলিষ্ট আৰু লগতে মই অলপমান কিছুদিন দিল্লীত লিভাৰৰ ওপৰত এটা ট্ৰেইনিং লৈছিলোঁ সেইকাৰণে মই লিভাৰৰ পেচেণ্টবিলাকো চাই আছোঁ আৰু মই জেনেৰেল সব ধৰণৰ পেচেণ্টে চাই থাকোঁ মোৰ এটাই উদ্দেশ্য যে ইয়াৰ মানুহবিলাক যাতে এই গ্ৰেটাৰ BTR চিৰাং ডিষ্ট্ৰিক্ট কাজলগাঁও এজ এ হোল গ্ৰেটাৰ চিৰাং মানুহবিলাক যাতে প্ৰপাৰ হেল্থ ফেচিলিটিজ পায় আৰু ইয়াৰ মানুহবিলাক যাতে ইমাৰ্জেঞ্চি সময়তে আমাক তেখেতসকলৰ ওচৰত পায় সেইটোৱে মোৰ উদ্দেশ্য মই সব মানুহক এটা ৰিকুৱেষ্ট কৰিছোঁ যে সবে যাতে আমাৰ এই ক্লিনিকটো ডাঙৰ হ'বলৈ আৰু যাতে আমি নতুন ফেচিলিটিজ যাতে এভেইলেবল কৰাব পাৰোঁ সেইটোৰ কাৰণে যাতে তেখেতসকলে একবাৰ ভিজিট কৰে তাৰ পাছত আমি ধীৰে ধীৰে যাতে আমাক আৰু আগুৱাই যাবলৈ হেল্প কৰে সো এইটোৱে কথা
এই আপোনালোকৰ মাধ্যমত মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেখেতক মই ইয়াতে আহিছোঁ আপোনালোকৰ ভাই বন্ধু হৈ মোক যাতে আপোনালোকে অলপ হেল্প কৰে, ময়ো ঠিক তেনেকৈ আপোনালোকক হেল্প কৰি থাকিম। ধন্যবাদ।